কৈছ ভাইটি বজাৰত বস্তু যি দাম নহয় একো কিনিবই নোৱাৰি ঠিকেই কৈছ সেই জুইয়ে আমাৰ পকেটৰ ধনবোৰ চাই কৰি পেলাইছে পিছে যিমানেই বস্তুৰ দাম বাঢ়িছে নহয় সিমানেই বস্তুৰ সোৱাদ কমিছে বজাৰ বিলাহী ঘৰতানি দুদিনমান থলে নহয় কতও তোৱা দিয়ে সঁচাই দে সেই আগৰ দিনো নাই আৰু সোৱাদো নাই শাক পাচলিৰ নামত মাথো আমি সাৰ জাবৰহে খাই আছোঁ মই বস্তু এটা এৰি থৈ আহিলোঁ নহয় বজাৰতে তই অলপ আগবাঢ় মই লখাওতকৈ গৈ লৈ আহোঁ হ'বনে অঁ যা 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 সোনকালে আগে যা ভালে আছা কলি আছোঁ কিন্তু বহুত অকলশৰীয়া অনুভৱ কৰোঁ এৰা ময়ো বৰ অকলশৰীয়া অনুভৱ কৰোঁ কেতিয়াবা ভাবোঁ সকলোবোৰ এৰি মই তোমাৰ কাষলৈ গুচি আহিম আপুনি তেনে ভুল নকৰিব আপুনি তেনে ভুল কৰিলে আমাৰ কণমানিজনীৰ কি দশা হ'ব আপুনি তাইৰ জীৱনটোৰ কথা ভাবিব লাগিব কিন্তু তোমাৰ অবিহনে আমাৰ ঘৰখন একেবাৰে শূন্য হৈ থাকে আপুনি ভাগি নপৰিব কণমানিজনীৰ ভৱিষ্যত আপোনাৰ লগতে জড়িত হৈ আছে তোমাৰ বাৰু মনত পৰেনে তুমি যে আহি মোৰ গাড়ীত সোণা মাৰিছিলা তোমাৰ মনত আছেনে মনত পৰেনে তোমাৰ মোৰ কিন্তু মনত পৰে কেতিয়াবা মনত পৰিলে অকলে অকলে হাঁহি উঠে জানা আৰু সেই কলেজৰ বাটত তুমি যে আছেনে তোমাৰ মনত মোৰ কিন্তু সেই প্ৰতিটো কথাই মনত আছে কিমান ভাল আছিল ন সেই দিনটো তুমি ঐ দাদা শ্মশানত তই কি কৰি আছ ঐ মই মানে আমাৰ কলিৰ লগত কথা পাতি আছিলোঁ অঁ কিন্তু কেনেকৈ বৌটো একমাহৰ আগত ঢুকাল ময়ো জানো তাই যে একমাহৰ আগতে ঢুকাইছে কিন্তু তাইৰ স্মৃতিবোৰ এতিয়াও মোৰ লগতে আছে সেইবোৰ কথা এতিয়া এতিয়া ঘৰলৈ যাওঁ বল বল নাই নাযাওঁ মই মোৰ কলিৰ লগতে থাকিম তই এইবোৰ কথা কিয় এতিয়ালৈকে মনা নাই বৌটো এমাহৰ আগতে মৃত্যু হ'ল অঁ মই জানো তাই যে এমাহৰ আগতে ঢুকাইছিল কিন্তু ইয়াক কিয় হ'ল আৰু কাৰ বাদে হ'ল সেই উদ্দণ্ড বাইক আৰোহীকেইটাৰ কাৰণেই হ'ল সিহঁতে যদি মোৰ কুঁৱলীক খুন্দা নেমাৰিলেহেঁতেন তেনেহ'লে আজি তাই জীয়াই থাকিলেহেঁতেন মোৰ সুখৰ সংসাৰখন ভাগি সিহঁতকেইটা পলাই গ'ল সিহঁতক বিচাৰি শাস্তি দিমেই যেনিবা কিন্তু মই জানো মোৰ কুঁৱলীক ঘূৰাই পাম কুঁৱলী তই মোক অকলশৰীয়া কৰি কিয় এৰি গুচি গ'লি তই এবাৰ উভতি আহ কুঁৱলী বাৰু বৈ এতিয়া ঘৰলৈ যাওঁ চাইকেলখন ল দুৰ্ঘটনা এটাত কেৱল এজন মানুহৰ মৃত্যু নহয় মৃত্যু হয় তেওঁৰ লগত জড়িত হাজাৰটা সপোনৰ কাৰোবাৰ ঘৰ ভাঙি চুৰমাৰ হৈ যায় পলকতে সেয়ে গাড়ী চলাওক লাহে লাহে কাৰণ জীৱনতকৈ মূল্যৱান একো হ'ব নোৱাৰে